যোৱা কিছুদিনত আমি বিভিন্ন চৰকাৰী কৰ্মচাৰীক দুৰ্নীতিৰ সৈতে জড়িত থকাৰ অভিযোগত হাতে লোটে গ্ৰেপ্তাৰো কৰিছোঁ আৰু বিভিন্ন সময়ত তেওঁলোকৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং আদি চলি আছে। কিন্তু আমাৰ চৰকাৰী বিষয়াসকলে এই ডিপাৰ্টমেণ্টেল প্ৰচিডিং চলাব লাগে আৰু নিজৰ দৈনন্দিন কামো কৰিব লাগে, যিটো ক্ষেত্ৰত বহুত এনেকুৱা অভিযুক্ত বিষয়াসকলৰ ডিপাৰ্টমেণ্টেল প্ৰচিডিং আমি শেষ কৰিব পৰা নাই। সেইবাবে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আৰু যাৰ বিৰুদ্ধে গোটেই চাকৰি কালত কোনো দুৰ্নীতিৰ অভিযোগ নাছিলে, তেনেকুৱা কিছু বিষয়াক আমি ষ্টেট ইনকুৱাৰী অফিচাৰ হিচাপে পুনৰ নিযুক্তি দিব খুজিছোঁ আৰু একোটা ডিপাৰ্টমেণ্টেল প্ৰচিডিং শেষ কৰিলে তেওঁলোকে 1 লাখকৈ টকা এটা মাননি হিচাপে পাব আৰু অসমৰ দুৰ্নীতিগ্ৰস্ত বিষয়াসকলৰ বিৰুদ্ধে চলি থকা ডিপাৰ্টমেণ্টেল প্ৰচিডিংসমূহ সোনকালে বা ক্ষিপ্ৰতাৰে সমাধান কৰাত সহায় কৰিব।